वेलकम फ्रेंड्स আমি খেলি আছো পাবজি মিনি জোন আজি মই দেখাম আপোনালোকক পাবজিত কেনেকৈ যিকোনো বন্দুকেৰে আমি সহজতে ঘৰৰ দুৱাৰবোৰ ভাঙিব পাৰো মই এটা সেফ ঠাইত নামিলো প্ৰথমে ঠিক আছে এয়া আমি প্লেনৰ পৰা জাম্প কৰিলো এতিয়া মই ঘৰ এখনলৈ গৈ আছো গৈ আমি নামিয়ে বিচাৰি চাও ইয়াতে কি পোৱা যায় 3-4খন ঘৰ দেখা পাই আছো মই ওপৰৰ পৰা বলা আমি সোনকালে কোনোবা এখন ঘৰৰ ভিতৰলৈ যাওঁ কোনোবা চাগে আহিছে প্ৰথমে আমি মাৰি ল'ব লাগিব মাৰি দিলো একজনক পিনটো লৈ ললো এতিয়া মোৰ লগত আছে ঠিক আছে মোৰ লগত আছে 12 গজৰ বন্দুক S1897 মই এই দৰজাটো এতিয়া বন্ধ কৰি দি আছো মই আপোনালোকৰ ওচৰত এতিয়া দেখুৱাম কেনেকৈ মই দুটা গুলিৰে এই দৰজাখন ভাঙি দিম চাব আপোনালোকে দেখিছেনে ফ্ৰেণ্ডছ ইমান ধুনীয়াকৈ সহজতে মই দৰজাটো ভাঙি দিব পাৰিছো যিকোনো দৰজা আপুনি ভাঙি দিব পাৰিব এইটো আপোনালোকৰ যিকোনো বন্দুকৰ সহায়ত আপোনালোকে কৰিব পাৰিব কিন্তু UMP9 হলে গুলিৰ পৰিমাণ অলপ বেছি লাগে বেলেগ বন্দুক হলে